নমস্কাৰ সকলোকে মোৰ উন্নত ব্লগলৈ আপোনাক সকলোকে বহুত বহুত স্বাগতম জনালোঁ বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আমি এতিয়া গাড়ীত উঠি ল'লোঁ মানে যিহেতুকে আমি ওলাইছোঁ গম পাইছে ক'ৰবালৈ যাবলৈ ওলাইছোঁ তো এয়া আহি পালোঁ আকৌ মন্দিৰ পাই কিনে আমি আকৌ তাত চাকি বন্তি যিহেতুকে লগোৱা হয় ন এতিয়া আমি চাকি বন্তিবলৈ লৈ লওঁ আৰু তাত মানে কি চাকিটো অলপ বিশেষ হয় আপোনালোক বাৰু চাকিটো দেখিছেনে বিহাৰৰ চাকি মানে যিটো বিহাৰ হয় ন তাত মানে কি সূতাটো মেৰিয়ে মানে এনেকৈ শিখা বনাই লয় আৰু এইটো দেখিছে কি মেইন গেট হয় আৰু তাৰ কাষতে আছে এইটো পুখুৰী মন্দিৰৰ ওচৰতে পুখুৰীটো দেখিছে চাগে আৰু এইফালে পাতিছে মেলাখন মানে লগত ধৰক মেলা মানে বাৰু দেখুওৱা হ'ম বাৰু ৰাতিলৈকে মেলাখন দেখাবলৈ পাম বলক এতিয়া আমি মন্দিৰ ভাগলৈ গ'লোঁ এইফালে দেখিছেনে চাওক ভিতৰৰ ফালে এইবিলাক চাকি হয় এই বেহাৰ চাকিটো এইটো কথা কৈছিলোঁ মই মানে ক'তো দেখা নাই বাৰু এনেকুৱা চাকি ইয়াতে মানে মই দেখিছোঁ আৰু আগতে দেখা নাছিলোঁ যিহেতুকে বিয়াৰ পিছতহে এনেকৈ দেখাবলৈ পাইছোঁ মানে আপোনালোকক দেখাবলৈ পাৰিছোঁ তেনেকুৱা এয়া মই লাইনত লাগি গ'লোঁ মানে লাইনত পূৰা আৰু বহুত অপেক্ষাৰ অন্তত আমি লাইনৰ পৰা মানে এতিয়া সোমাম আৰু গৈ প্ৰৱেশ পালোঁৱেই চাগে এয়া দেখিছেনে বালিসত্ৰ সতংগী সত্ৰ হয় এইখন আৰু আপোনালোকে যদি কোনোবা অহা নাই আহিব পাৰে এই সভাখনৰ নাম আচলতে আৰিয়া সভা হয় আৰিয়া সভা নামে উল্লেখিত আপোনালোকে যদি অহা নাই কোনোবা আহিব পাৰে আৰু যদি মোৰ ভিডিঅ'বিলাক চাইছে কোনোবাই প্লিজ এটা কমেণ্ট কৰি দিব তেতিয়াহে গম পাম আৰু ভাল লাগিব বাৰু যিহেতুকে ভিডিঅ'বিলাক চাই বুলি গম পাম ন তেনেকৈ গম পোৱা যাব যে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই আৰু এতিয়া আমি মন্দিৰৰ ভিতৰত সোমালোঁ এই দেখিছেনে ছোৱালী দুজনী মানে এনেকৈ ৰাখি থৈ দিছে আৰু মানে কি যাতে মানে কোনো ধৰণৰ মানে হেঁচা ঠেলা নহয় তাৰ বাবে তেওঁলোকে খুব ধুনীয়া ধৰণে প্ৰত্যেক বছৰে বাৰু এনেকৈ তেওঁলোকে থাকেই বাৰু নিয়মটো আৰু এয়া মানে চাকি বন্তি মই লগাই ল'লোঁ লৈ কিনে মানে চাকি বন্তিখিনি মানে আকৌ পূজাৰীৰ ওচৰলৈ লৈ যাব যিহেতুকে পৰিয়ালটোৰ নামটো মানে কৈ দিব লাগে এতিয়া চাকিটো লগোৱা হয় ন পৰিয়ালটোৰ বিষয়ে জনোৱাটো প্ৰয়োজন সেয়াই আৰু আমার মজুর পশ্চিম সেপ্টেম্বর আনফালে মানে মানুহজনে মানে পুৰুষৰ যিটো লাইন ন মানুহজনে ইয়াতে আছে বাবু সৰু বাবু তাতে গৈছে আৰু ডাঙৰ বাবু আৰু ভিডিঅ'বিলাক মানে সিয়ে কেমেৰামেন হৈছে আজি মোৰ মানে কি কৰিব লাইনত থাকি থাকি মানে সিহঁতৰ এতিয়া মানে মই কিবা এটা খাই লওঁ যিহেতুকে মানে কি একো খোৱা নাই ঘৰত মানে অকণমান চাহ খাই কিনে আহিছোঁ তো অকণমান কিবা এটা খাই লওঁ আৰু আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব সম্পূৰ্ণকৈ আজি ভিডিঅ'টি অকণমান দীঘল হ'ব বাৰু তথাপি চাই থাকিব এয়া আকৌ ৰাতিৰ সময় যিখিনি মানে ভিডিঅ'টো কৰি থৈ দিছিলে হাজবেণ্ডে বাৰু মই যাব নোৱাৰিলোঁ তো তেওঁ সেইকাৰণে ভিডিঅ'টি আপোনালোকক দেখুৱালোঁ আপোনালোকে চাগে বেংক পাৰ্টিৰ চাউণ্ড শুনি আছে আৰু বেংক পাৰ্টি মানে তাত ইউজ কৰে আপোনালোকে যদি ভিডিঅ'টো নাচায় তেতিয়া গম পাব যেন বিয়া মানে বিয়াৰ বেংক পাৰ্টি চলিছে তাত তেনেকুৱা নহয় ইয়াত মানে কি বেংক পাৰ্টি চলে সেইখিনি সময়ত এনেকুৱা লাগে মানে যেতিয়া বংশী গোপালক মানে মন্দিৰৰ ভাগৰ পৰা উলিয়াই অনা হয় সেই সময়ত মানে এটা বেলেগ এটা মুহূৰ্ত মানে ভাল লাগে আৰু কি ক'ম আপোনালোকক মানে অনুভৱটো কৰিব মানে এতিয়া মন্দিৰ ভাগৰ পৰা উলিয়াই অনা হ'ব তেওঁ বংশী গোপালক আৰু য'ত ধৰ্মবৰণ ৰাইজ ৰৈ আছে ন তালৈকে লৈ যাব য'ত মানে চাকি বন্তি লৈ মানে যিহেতুকে উৎসৰ্গ কৰিব ন ভগৱানৰ নামত তেহেঁতক তাৰ ওচৰলৈ লৈ যাব মানে ৰাইজৰ ওচৰলৈ আৰু চাই থাকিব ভিডিঅ'টো
দেখিছে মেইন গেটৰ পৰা ভিৰ মানে যিটো মেইন গেট হয় এইটো হয় আৰু তাত ৰাতি চাওক ভিৰ আপোনালোকে অকণমান চাই থাকিব ভিডিঅ'টো দীঘল হ'ব গৈছে বাৰু ভিডিঅ'টি তথাপি আপোনালোকে প্লিজ সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আৰু যদি ভাল লাগে ভিডিঅ'টো প্লিজ এটা লাইক আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব মানে বালিসত্ৰৰ পৰা বেছি দূৰ নহয় বাৰু আমাৰ আপোনাৰ ধৰিব পাৰে 4-5 কিলোমিটাৰমান হ'ব চাগে আৰু তেতিয়াৰ পৰা মই দেখিছোঁ যিহেতুকে প্ৰত্যেক বছৰে গৈ আছোঁ তাত মানে এনেকুৱাই ভিৰ চলি আছে আৰু আগৰ পৰাই চলি আছে বুলি গম পাওঁ কিন্তু মই আগতে দেখা নাছিলোঁ কিন্তু বিয়া হোৱাৰ পিছতে মানে দেখা পালোঁ আৰু এনেকৈ মানে বহুত ভিৰ হয় যেন মেলাতকৈ মানে কি মেলাৰ নিচিনাই বুলি ক'ব পাৰি কিন্তু তাৰ অনুভৱটো মেলাৰ অনুভৱটো বেলেগ আৰু ইয়াৰ অনুভৱটো বেলেগ সম্পূৰ্ণ বেলেগ ভাল লাগিলে মানে তাত মানে এনেকুৱা হৈছে যিফালে যায় সিফালে মানে মানুহৰ ভিৰ বেছিভাগ প্ৰায়ে মানে চাৰিওফালে যিটো মানে ভিৰ নহয় কি ক'ম মানে ভিৰ মানে ইমান ভিৰ আৰু ভাল লাগে বাৰু আপোনালোকে বাৰু যদি কোনোবা আহিছে ক'ব কমেণ্ট কৰিব যদি ওচৰে পাজৰে কোনোবাই চাইছে ন ভিডিঅ' তেতিয়া ভাল লাগিব এটা কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগে মোৰ ভিডিঅ'টো প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব আৰু এয়া দেখিছেনে বালিসত্ৰ মানে যিটো সবাৰ মানে স্থলী হয় ন তাৰে ইয়াত নাম খুব ধুনীয়াকৈ মানে প্ৰসংগ কৰা আছে ইয়াতে লিখা আছে যিটো উৎসৱ হয় মহোৎসৱ বালিসত্ৰ সৎসংগী সত্ৰ মহোৎসৱ হয় এইটো সেই ইয়াত ধুনীয়াকৈ লিখা আছে দেখিছে চাগে ফুলৰে মানে ধুনীয়াকৈ সজাইছে প্ৰত্যেক বছৰে বাৰু এনেকৈ সজায়ে আৰু ভিতৰ ভাগত মানে এইবিলাক দেখিছে চাগে ভালকৈ তাত মানে কি চাকি বন্তি লৈ মানে ৰখি আছে যিহেতুকে ৰাইজে আৰু তাত মানে কি যিহেতুকে বংশীসকলক তালৈকে লৈ অহা হ'ব আৰু আপোনালোকক দেখুৱাব পাৰোঁ কি চেষ্টা কৰি যাম বাৰু দেৰি হয় বহুত দেৰি হয় এইবিলাক চাকি দেখিছে মাজত এনেকৈ সকলোৱে উৰেটো নিশা মানে উৰেটো নিশাই ইয়াত ৰ'ব তেওঁলোকে আৰু এনেকৈ ৰৈ মানে ৰাতিপুৱা সময়তে মানে কি তেওঁলোকে আহিব মানে ঘৰলৈ যাব আৰু য'ৰ পৰা আহিছে সকলোৱে তেনেকৈ উৰেটো নিশা যিহেতুকে ইয়াত থকাটো সহজ নহয় আৰু বহুত মনত মানে কি হাবিয়াস লাগিব বুলি ক'ব পাৰি বা বহুত মনত ভক্তিভাৱ থাকিব লাগিব ন সকলোৱেতো নোৱাৰে ন উৰেটো নিশা ভাবক আৰু এনেকৈ মানে এটা ঠাইতে বহি আৰু ইয়াৰ দেখিছেনে আমাৰ বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া তেখেতে আহিছিলে আৰু তেখেতে যিহেতুকে ৰঙিয়া অঞ্চলৰে হয় আমাৰ ৰঙিয়া নিবাসী তেওঁ তো সেইকাৰণে তাত তেওঁক নিমন্ত্ৰণ জনোৱা হৈছিলে নমস্কাৰ পৰম শ্ৰদ্ধাৰ ৰাইজ এই পবিত্ৰ সন্ধিয়া আচলতে সন্ধিয়া হৈ থকা নাই 10:30 হ'ল এই পবিত্ৰ নিশা মই সকলোকে ভক্তি ভৰা সেৱা নিবেদিছোঁ আজিৰ পৰা 5 দিনীয়া বিস্তৃত বৰ্ণাঢ্য কাৰ্যসূচীৰে এই প্ৰভু বংশীগোপাল সত্ৰত এই বালিসত্ৰ সৎসংগী সভাখন আয়োজন কৰা হৈছে এই উৎসৱ উদযাপন সমিতিৰ পৰম শ্ৰদ্ধাৰ কাৰ্যকৰী সভাপতি বিষয়ববীয়া এই সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ মদন গোস্বামী প্ৰভু আৰু এই পবিত্ৰ মঞ্চত উপবিষ্ট থকা ৰমণী ৰাজবংশী ডাঙৰীয়া প্ৰমুখে মঞ্চত উপবিষ্ট অতি শ্ৰদ্ধাৰ নমস্কাৰ আৰু এইফালে আপোনাক দেখাই দিছোঁ অকণমান এইফালে মানে কি যিসকল লোকে ৰাইজ ইয়াত মানে যিহেতুকে উৰেটো নিশা থাকিব তেওঁলোকৰ সিধা হিচাপে এইটো মানে তেওঁলোকে টেকেলিত বনাইছে দেখিছেনে টেকেলি নহয় অৱশ্যে এইটো কয় কটাত বনাইছে তেওঁলোকৰ কাৰণে ভাত যিহেতুকে তেওঁলোক উৰেটো নিশা মানে কি এনেকৈ থাকিব ন আৰু দিনটো যিহেতুকে তেওঁলোকে ব্ৰত ৰাখিছে তো সেইকাৰণে তেওঁলোকৰ মানে আয়োজন তেওঁলোকৰ সেই হিচাপত মানে ভাত মানে এনেকৈ কটাতে বনাইছে আৰু আপোনাক অকণমান দেখাই দিলোঁ বাৰু যদি আজি মোৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ এটা লাইক আৰু ছাবস্ক্ৰাইব আৰু আপোনালোকে ভিডিঅ'বিলাক চাই থাকিবলৈ প্লিজ কমেণ্ট কৰিব আৰু ভাল লাগিব কমেণ্ট কৰিলে আৰু পুনৰবাৰ কৈছোঁ প্লিজ মোৰ ভিডিঅ'টি ছাবস্ক্ৰাইব এটা কৰি দিব তেওঁলোকৰ দ্বাৰা এই ভিডিঅ'টো মানে তেওঁলোকলৈ মানে পঠাইছোঁ যিসকলোকে দেখা নাই ন আহিব পাৰে আজিলৈ